UPPL দলৰ পদ পৰিৱৰ্তন মহামায়া আৰু জালাবিলা V.C.D.C নৱনিযুক্ত চেয়াৰমেনক উষ্ম আদৰি বহু জল্পনা কল্পনাৰ অন্তত আজি ৰাতিপুৱাৰ ভাগত বিটিআৰ কোকৰাঝাৰ জিলাৰ মহামায়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ প্ৰাংগণত পৰ্বতজোৰা UPPL দলৰ দুটাকৈ V.C.D.Cৰ পদ হাল সলনি কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে মহামায়া V.C.D.Cৰ চেয়াৰমেন হিচাপে UPPL দলে দায়িত্ব দিয়ে নৱনিযুক্ত চেয়াৰমেন হিচাপে আব্দুল কালাম শেখ ওৰফে তালুক আৰু জালাবিলা V.C.D.Cৰ চেয়াৰমেন হিচাপে দায়িত্ব অৰ্পণ দিয়ে জামিৰ আলী ওৰফে জামুক। আজিৰ চিনাক্ত পৰ্ব কাৰ্যসূচীত UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ পৰা সংগ দিয়ে আখতাৰুজ্জামান, জিলা সমিতিৰ পৰা মিজানুৰ ৰহমান লগতে UPPL দলৰ দুয়োটা প্ৰাইমেৰী সভাপতি সম্পাদকৰ ভালে সংখ্যক দলীয় পদবীৰ নেতাকৰ্মীয়ে সংগ দিয়া পৰিলক্ষিত হৈছে। চাওকে প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট BBC বগৰীবাৰী লাইভ। আমাৰ এই দলৰ পৰা আমাৰ জিলা কমিটিৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ দায়িত্বখন আমাক দিছে, তাৰ কাৰণে আমি সুখী। আৰু আমি এই আমাৰ মহামায়া V.C.D.C এৰিয়াৰ ৰাইজৰ যাতে ভালদৰে পৰামৰ্শ কৰি যাতে ভালকৈ আমি কাম কৰিব পাৰোঁ, এই কামনা কৰি আমি মনত আমি এইখিনি আশা ৰাখিছোঁ। আৰু যাতে আগন্তুক দিনত আপোনালোকে আৰু আমাৰ মহামায়া V.C.D.Cৰ সকলো ৰাইজে যাতে আমাক সহায় সহযোগিতা কৰে, এইটোৱে আমি কামনা কৰিছোঁ। নতুন কিবা পৰিকল্পনা? নতুন পৰিকল্পনা আমি এইটো ৰাইজৰ মতামতত আমি ৰাইজৰ লগত সদায় আমি আলোচনা কৰি আমাৰ দলীয় পৰামৰ্শৰ লগত দলীয় জিলা কমিটি আছে, আমাৰ মহামায়া প্ৰাইমাৰী কমিটি আছে, সকলোৰে লগত আমি আলোচনা কৰি সিদ্ধান্ত মৰ্মে আমি ৰাইজৰ ওচৰত আমি যাব চেষ্টা কৰিম। মই সাংবাদিক পিছে আমাৰ যদিও আমি ডেভেলপমেণ্ট বৰ্ডত আজি আহিছোঁ চেয়াৰমেন হিচাপে, এইটো আমাৰ পাৰ্টিয়ে দিয়া। পাৰ্টি এই কাৰণেই দিছে আমাৰ ৰাইজৰ দুখীয়া ৰাইজ বা যিবিলাক ৰাইজৰ অভাৱ অভিযোগ এইবিলাক যাতে ভালভাৱে বুজি পায়, সেইকাৰণে আমাক দায়িত্ব দিয়া হৈছে। নতুনকৈ যিহেতু দায়িত্ব গ্ৰহণ কৰিছে, অনাগত দিনলৈ কি পৰিকল্পনা? অনাগত মানে আমি এইটো ভাবিছোঁ যে চৰকাৰে যিখিনি বস্তু দিয়ে সেইখিনি যাতে যিজনৰ যিটো বস্তুৰ প্ৰাপ্য প্ৰয়োজন সেইখিনি যাতে পায়। আমি যিহেতু পৰিৱৰ্তন চৰকাৰ, আমি পৰিৱৰ্তনৰ কামেই কৰিম। আৰু মই বিশেষকৈ আপোনালোকৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ আমাৰ ৰাইজক, আজিৰ পৰা কৰাপশ্যনটো উঠি যাব। ঘৰৰ পইচা বা কিবা খেলি মেলি হৈ আছে, আজিৰ পৰা আপোনালোকে ভাবক 1 পইচা কৰাপশ্যন নহ'ব। আৰু যদি কোনোবা অফিচ ষ্টাফ আপোনালোকৰ পৰা 1 পইচা খোজে, লগে লগে মোক জনাই দিব, মই শাস্তি একশ্যন ল'ম, 1 ঘণ্টা সোমাই নিদিম। মই এইখিনি গাৰ্ছে কৈছোঁ, চেলেঞ্জ দি কৈছোঁ, পাব্লিকৰ কৰাপশ্যন আজিৰ পৰা বন্ধ হৈ যাব। আপোনালোকে ভাবে নেকি যে আপোনালোকৰ আগত যিখিনি মানে চকীত আসনত আছিল সেইসকলে কৰাপশ্যন কৰিছিল বুলি? এখেতে কি কৰিছে পাব্লিকে জানে বা আমাৰ ওপৰ মহলে জানে, মই ক'ব নাযাওঁ। যিয়ে যি কৰ্ম কৰে সি ফল পায়। আমিও যদি কিবা বেয়া কৰ্ম কৰোঁ আমিও নিশ্চয় চেঞ্জ হৈ যাম, আৰু যদি ভাল কৰ্ম কৰোঁ আকৌ আমি এইবেলিও থাকিম, অহাবাৰীও থাকিম। কিন্তু নিজৰ কৰ্মৰ ওপৰত ভিত্তি কৰিব আৰু ৰাইজৰ ওপৰত। গতিকে ওপৰৰ পৰা যিটো দায়িত্ব দিছে সেই দায়িত্বখিনি আমি নিষ্ঠাবানে পালন কৰিম। জলাবালা V.C.D.Cৰ চেয়াৰমেন যেহেতু আমাক পাল দিছে, আমি ভাল পাইছোঁ। আর আমার রাইজর যিবিলাক কাম কাজ বা ঘর বাড়িবিলাক যিবিলাক দিয়া আছে সেইবিলাক মানে মানুহ কিছুমান মানুহ মানে ঘৰ ভাঙি দিছে, আৰু মানে আজি 4 মাস 5 মাস হৈ গ'ল, কিন্তু সেই ঘরের পয়সা দিয়া নাই। তো এটি আমরা আশা করু যে আমার নতুন চেয়ারম্যানের কাছে আমরা যেহেতু বস্তুটা যাতে আমরা সোনকালে পাই, সেই কারণে আমি রাইস মিলে আমরা খুব ভাল পাইছোঁ, যাতে আমার কামের সহযোগিতা আমরা পাই। আমরা এই রাইজের কামনা করে আমরা দুর্নীতি হওয়া নয় সেটা আমরা করি না, কিন্তু সেটা রাইজে কব। আমরা কয়ে আছি বা রাইজও জানে জিনিসটা। হ্যাঁ,
দুর্নীতি হয়েছে যেহেতু ধরেন কোনো কোনো কাম কাজ আদা হয়েছে আদা হয় নাই